নিখিল বড়ো ছাত্ৰ সন্থাৰ যি বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন 58তম টংলা মহাবিদ্যালয়ৰ এই প্ৰাংগণত আমি অহা 5, 6, 7 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু ইয়াত এটা অভ্যৰ্থনা কমিটি আমি গঠন কৰিছোঁ। মোৰ সৈতে আমাৰ টংলা মহাবিদ্যালয়ৰ মানে প্ৰফেচাৰ নিপেন চন্দ্ৰ বড়ো ডাঙৰীয়া আছে আৰু এটা শক্তিশালী অভ্যৰ্থনা কমিটি আমি গঠন কৰিছোঁ। আগন্তুক 1 মাহত সকলো যিখিনি আমাৰ কাৰ্যসূচী যিখিনি আমি ৰাখিছোঁ সেইটো সুকলমে যাতে হয়, আমি সকলো ৰাইজৰ ভাষা ভাষী লোকৰ সকলো জাতি জনগোষ্ঠীৰ আমি সহায় সহযোগিতা আমি বিচাৰিছোঁ। 5 তাৰিখে আমাৰ প্ৰতিনিধি সভা হ'ব আৰু এই প্ৰতিনিধি সভাত সমগ্ৰ অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰায় 2,500ৰো অধিক প্ৰতিনিধিসকল ইয়াত আহিব। আমাৰ সাহিত্য প্ৰতিযোগিতা, আমাৰ খেল ধেমালি, ভলীবল, কাবাডী কম্পিটিশ্যন, আমাৰ লিটাৰেৰী কম্পিটিশ্যন, লগতে আমাৰ কালচাৰেল কম্পিটিশ্যন থাকিব। ইয়াৰ লগতে আমি এই কথাও স্থিৰ কৰিছোঁ যে 6 তাৰিখে আমি শিক্ষাৰ লগত জড়িত এটা বিশেষ যি মানে টপিকৰ ওপৰত যে গুণগত শিক্ষা, ভাল শিক্ষাৰ যোগেদি প্ৰতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা মাধ্যমৰ পৰা বা আন মাধ্যমত পঢ়া ল'ৰা ছোৱালী কেনেকৈ আমি ৰাষ্ট্ৰীয় পৰ্যায়, ৰাজ্যিক পৰ্যায়ত আমি যাব পাৰোঁ বা কেনেকৈ আমি ফেৰ মাৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা আলোচনা চক্ৰ আমি ৰাখিছোঁ, য'ত আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাবৰ কাৰণে ঠিক কৰিছোঁ। আৰু এই আলোচনা চক্ৰত দেৱৰাজ উপাধ্যায় ডাঙৰীয়া চেয়াৰমেন, APSCৰ প্ৰাক্তন চেয়াৰমেন, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ অলৰেডি। আৰু প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল মানে আমাৰ 4 কৰপছৰ তেওঁ মানে ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া, তেখেতকো আমি আমন্ত্ৰণ জনাবৰ কাৰণে আমি ঠিক কৰিছোঁ। আমি যোগাযোগ অতি শীঘ্ৰে চলাম আৰু মুকলি সভা যি 7 তাৰিখে থাকিব, এই মুকলি সভাত আমি প্ৰায় 20,000ৰো অধিক ৰাইজক ইয়াত আমন্ত্ৰণ কৰিবৰ কাৰণে আমি ঠিক কৰিছোঁ। আৰু য'ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি অলৰেডি মুখ্য অতিথি হিচাপে আমন্ত্ৰণৰ কাৰণে আমি তেওঁক চিঠি দিছোঁ আৰু তেওঁ আহিম বুলি আমাক কথা দিছে। আৰু যিহেতু নিখিল বড়ো ছাত্ৰ সন্থা এটা ৰাজনীতিক বিষয়, ৰাজনীতিক ইছ্যু সমস্যাক লৈ পেলাই আমি কাম কৰি আছোঁ, শিক্ষাৰ লগত যিবিলাক জড়িত বিষয় ইছ্যুবিলাক লৈ পেলাই কাম কৰি আছোঁ। ইয়াৰ কাৰণে বড়ো শান্তি চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা, BTRক অধিক ক্ষমতা সম্পন্ন, মোৰ অটনমি, সীমা সম্প্ৰসাৰণ বা আৰ্টিকল 125 যোনটো মানে সংবিধান 280ৰ যি সংশোধনী বিধেয়ক, এই গোটেই কথা বড়ো কছাৰী কাউন্সিলক পূৰ্ণাংগ মৰ্যাদা দিয়া, কাৰ্বি আংলঙৰ বড়োসকলক ST হিলৰ মৰ্যাদা দিয়া, এইটো ৰাজনীতিক বিষয়ৰ লগত জড়িত। আৰু ইয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাবৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু আশা কৰিছোঁ যে বিশিষ্ট অতিথিসকল থাকিব। প্ৰফেচাৰ ৰমেশ ভৰদ্বাজ, হাৰিয়ানাৰ মহৰ্ষি বাল্মীকি বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰাক্তন উপাচাৰ্য আছিল। আৰু সকলোকে আমন্ত্ৰণ জনাই এটা বিশেষ এই অধিৱেশনৰ দ্বাৰা বড়ো সমস্যাৰ আন যিখিনি দিশ আছে, জাতি গঠন, জাতীয়তাবাদ, উপেন্দ্ৰ মোৰ এই সপোনটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি ৰাইজক বাৰ্তা দিব পাৰিম, এটা মেছেজ দিব পাৰিম আৰু সমাধানৰ এটা অধিৱেশন হ'ব। আৰু এই অধিৱেশন শান্তি, সমন্বয়, সকলোৰ লগত ভাতৃত্ববোধৰ এটা সমন্বয়ৰ এটা থলী হ'ব। আমি দৃঢ় বিশ্বাসী। ইয়াত এক্সিবিশ্যন কৰা আমাৰ থাকিব, কলা মানে সাংস্কৃতিক বিভিন্ন কাৰ্যসূচী থাকিব, সাংস্কৃতিক শোভাযাত্ৰা হ'ব। সকলোতে সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলক আমি আমন্ত্ৰণ জনাম, জাতি জনগোষ্ঠীৰ দল সংগঠনক আমি আমন্ত্ৰণ জনাম। ধন্যবাদ।